হেল্ল' এভৰিৱান, এইটো মোৰ প্ৰথম ভ্লগ ভিডিঅ'। আমি এঠাইলৈ গৈ আছোঁ। এতিয়া ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক। কেনেকুৱা ৰ'দত যাব ওলাইছোঁ দেই। হ'ল ইমান ৰ'দত গৰমত থাকিব পৰা নাই, কিন্তু নগ'লেও নহয়, কামো আছে। আৰু ইফালে আজি ছানডে'। ভিডিঅ'টো চাই থাকক, আমি ক'লৈ গৈ আছোঁ, কাম হয় নহয়। কৈছা আমি আহি আছোঁ যে টাউনত বাগানৰ মাজে মাজে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা টাউনলৈ বাইকত গ'লে 2 মিনিটমান লাগে চাগে। আমাৰ সেইখিনিত মানে বাগান আছে দুফালে। আমাৰ ৰাস্তাটো য'লে আমি টাউনলৈ আহোঁ। আৰু ৰাতি এই বাগানবোৰৰ যিবোৰ অফিচবোৰৰ লাইটবোৰ জ্বলি থাকে যে, দেখিবলৈ এনেকুৱা ধুনীয়া লাগে। দেখিছা, আমি মানে আহি আছোঁ এতিয়া, হয় নাই? আমি মানে এতিয়া আহি আছোঁ বাইকত খানা খাবলৈ। প্ৰথম আৰু দুটামান ভ্লগ কাম আছে ভিডিঅ' আমাৰ বনাইছোঁ টাউনত। যে, কিবা ভুল ক্ৰুটি থাকিবও পাৰে। ইফালে আমি যিটো কামত আহিছিলোঁ, সেই কামটো নহ'লে। মানুহে নাছিলে কম্পিউটাৰত। তাৰপিছত আমি খানা খাবলৈ এখনত সোমালোঁ। সেইখনতো আজিকালি লকডাউনৰ কাৰণে তেওঁলোকে মেনুবোৰ নবনায়। আৰু মানে সেই আইটেমবোৰ সিমান পোৱা নাযায়। যিটো আইটেম আমি বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ। হাজবেণ্ডে চাই আছে সেইবোৰ, তেওঁহে জানে। অলপ খোৱা মেলাত তেওঁ এক্সপাৰ্ট, আৰু তেওঁ জানে তাৰমানে কোনটো আইটেমত কি হ'ব। সেয়ে আমি এইখনৰ পৰা এইখনত চালোঁ, তেওঁলোকৰ একোৱে নাই। খালি সেয়ে বেলেগ এখনলৈ আমি গ'লোঁ গুচি। তাৰপিছত আমি বেলেগ এখনলৈ গ'লোঁ। ফাইনেলি সেইখনত পালোঁ আৰু। তাতে আমি সেইটো হ'ল কাশ্মীৰী পোলাও আৰু কি আছে এইটো? মটন মছলা খালোঁ। মটন খাই কাৰী। দি যিটো এইটো অৱস্থা হ'ল নহয় পেটৰ কাশ্মীৰী মোৰ, পোলাও। আধা খালোৱে আমি। আধা হয় খালোঁ নাই? আধা এৰিলোঁ। এইটোৱে ফাৰ্ষ্ট সেই হ'ব। ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।